হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিক্ৰমছ লাইফলৈ। আজি আমি যাবলৈ ওলাইছোঁ চেন্নাই স্থিত মাদ্ৰাজ ইউনিভাৰ্চিটি, যিখন ইউনিভাৰ্চিটিত মই এডমিশ্যন কৰিছিলোঁ। আজি তালৈ যাওঁ, আহক আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। হেল্ল' বন্ধুসকল, এইখন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ হয় আৰু এখন এণ্ট্ৰেঞ্চ আছে, তো অন্য ছাইডে আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল আহক মোৰ পাছে পাছে। বন্ধুসকল, এইখন ইউনিভাৰ্চিটি 1857 চনত ব্ৰিটিছে স্থাপন কৰিছিলে। এইখন ইউনিভাৰ্চিটিত বা বিশ্ববিদ্যালয়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ আহে আৰু এইখন এখন ডিষ্টেঞ্চ লাৰ্ণিং হয়। গতিকে যিসকল ইয়াত কৰ্মৰত হৈ আছে তেখেতসকলেও যদি হাই ছেকেণ্ডেৰী বা অন্যান্য কিছু ক্ষেত্ৰত পঢ়ি আহিছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। স্ক্ৰীণত দেখা পাই থকা কোৰ্চবিলাক এভেইলেবল হয়। আপোনালোকে সেই কোৰ্চৰে যিকোনো এটা চিলেক্ট কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যিখন হৰ্ডিং দেখিলে সেইখন হৰ্ডিং একচুৱেলি 2019-20 হয়, কিন্তু কোৰ্চবিলাক একে থাকে, সদায় একে থাকে। এইটোলৈ কোনো টেনশ্যন ল'বলগীয়া একো কথা নহয়। বন্ধুসকল, এইখন ইউনিভাৰ্চিটিৰ অডিটৰিয়াম হয়। হেল্ল' বন্ধুসকল, চেন্নাইত থকা কোনোবা যদি ইচ্ছুক বন্ধুৱে এইখন ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ত এডমিশ্যন কৰিম বুলি ভাবিছে তেন্তে তেওঁলোকে নিশ্চয় এডমিশ্যন কৰিব পাৰিব। এতিয়া আহক বন্ধুসকল, আমি চৌপাশটো দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাওক। বন্ধুসকল, আমি যেতিয়া ইউনিভাৰ্চিটিলৈ আহিলোঁ তেতিয়া মানুহ একেবাৰে কম আছিল, কিয়নো ক'ভিডৰ কাৰণে বহুত মানুহ অহা নাই। তেওঁলোকে নিজৰ নিজৰ ঘৰতেই আছে। আমি বিশেষ এটা কাৰণত আহিছিলোঁ বন্ধু। বন্ধুসকল, ইউনিভাৰ্চিটিৰ কেণ্টিন হয় ইয়াত বৰ্তমান বন্ধ হৈ আছে, কিয়নো মানুহ নাই ক'ভিডৰ কাৰণে। হেল্ল' বন্ধুসকল, আহক আমাৰ লগতে আপোনালোকে বিশ্ববিদ্যালয়ৰ চৌপাশটো উপভোগ কৰক।